ধুনীয়াকৈ কাজৰ লৈছোঁ এনেকৈ মই ভাবছোঁ আজি আৰু কাম চাম নাই ধুনীয়াকৈ থাকোঁ লাষ্টতে দেখছি না মাথোন চিনা আৱাজ এতিয়া মাৰণ মাৰিব লাগিব মানে ধানবিলাক আনিব লাগিব এই যে কপাত ষ্টাইল কৰি থাকিব নোৱাৰে আৰু খেতিয়কৰ ঘৰত এই ষ্টাইল কৰি থাকিব সেই এতিয়া ঝুলোৱা লাগিব যাব লাগিব কাজৰ অলপমান লৈছিলোঁ এই চকু বলক এতিয়া মাৰা মানে আপোনালোকক দেখাম বলক বলক আমি পুৰা ধান চান আনিলোঁ এয়া চানা মাই মই আৰু ইফালে আমাৰ মাহঁত আছে পুৰা ধানত লাগি গৈছে এইফালে পুৰা আৰু নাই ধানৰ খেতি নহয় ভাই কষ্ট কৰিব লাগিব দেখছি নাই ইফালে দেখাইছোঁ ৰ'ব আপোনালোকক চাই থাকিব মই অলপ ভিডিঅ' কৰিছোঁ মানে অলপ লেছ লগাই আহিছোঁ তো এতিয়া কৈছোঁ বহুত মানুহ লাগে দৌৰা দৌৰি আমি 8জনমান লাগছোঁ ঘৰৰ চানা মাই বাপা খুৰা বুনু আৰু দৈত্য মাই আৰু ভাইটি আজি মই ভেট লাগিছোঁ এয়া চবে লাগি গৈছে আৰু মাই বৰদেউতা এই বাপা খুৰা এইবিলাক ধান হৈ আছে এনেকৈ বুনু দৈত্য বুনু ফাইনালি এয়া বুনু দৈত্য